যে ইভিএম মেচিন বিকল হৈ আছে, বেয়া হৈ আছে। তো ইভিএম মেচিন বাৰে বাৰে এতিয়া দ্বিতীয়বাৰ সম্ভৱ নহয় জানো? এই কিহৰ কাৰণে হৈ আছে? সেইটোতো ক'ব নোৱাৰোঁ আমি, এইটো টেকনিকেল বস্তু না। নহয়, আপোনালোকে যিহেতুকে প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ নহয় জানো? আপোনালোকক যিহেতুকে ইয়াৰ আগতে আপোনালোকক ট্ৰেইনিং দিয়া হৈছে, আপোনালোকে ইয়াৰ বিষয়ে নিশ্চয় জানিব চাগে। নহয় বেবী পেটো এইটো টেকনিকেল বস্তু, এইটোতো আমি কৰি আছোঁ আৰু একেলগে এইটো ফেইল হৈ গ'ল বেবী পেট। এইটো টেকনিচিয়ান জানিব কিয় বেয়া হ'ল, আমিতো এইটো ক'ব নোৱাৰোঁ। এতিয়া আপোনাৰ এইটো কাৰ্যক্ষম হওঁতে কিমান হ'ব লাগিব? সম্পূৰ্ণ ঠিক হ'বলৈ কিমান হ'ব লাগিব? এইটো আমি ইনফৰমেশ্যন কৰি দিছোঁ, হয়। এইটো এতিয়া গাড়ীত দিয়া নালাগে প্ৰথমত। আহি পাইছে আমাৰ জনসাৰ আহি পাইছে। হয়, অঁ নে কেনেকুৱা নহয় ৰিপ্লেচমেণ্ট কৰিব। ৰিপ্লেচমেণ্ট? অঁ আহিলে এইবিলাক ক'ব এনেকুৱা কৰে। মই বৰ্তমান উপস্থিত আছোঁ লৰলাংচৰ LP স্কুলত। ইয়াত কিছু সময়ৰ আগতে EVM মেচিন যিটো বিকল হৈ থকা বুলি গম পাইছিলোঁ, সেই EVM মেচিনটো পুনৰ এতিয়া আকৌ বিকল হৈ পৰিছে। আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে ইয়াৰ প্ৰিজাইডিং অফিচাৰৰ ফালৰ পৰা নিৰ্বাচনী যিগৰাকী বিষয়া বৰ্তমান বহি আছে বা তেখেতে কাৰ্য চলাই আছে সুচাৰুৰূপে, তেখেতৰ পৰা এই সংক্ৰান্তত আমি কিছু কথা জানিব পাৰিলোঁ ইতিমধ্যে। যিহেতুকে দুবাৰকৈ এই ভোট কেন্দ্ৰটোত দুবাৰকৈ EVM মেচিন বিকল হৈ পৰিছে, ইয়াৰ অন্তৰত কি ৰহস্য থাকিব পাৰে বা কিহৰ কাৰণে এই মেচিন বিকল হৈ পৰিছে বাৰে বাৰে, তাৰ কি ৰহস্য সেই সম্পৰ্কে এতিয়াও বিতংভাৱে নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিব পৰা নাই। আৰু সেই বিষয়ত আমি অতি সোনকালে জানিবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন চেপেন তেৰাঙৰ সৈতে মই পংকজ ডেকা, নিউজ 24 কাৰ্বি আংলং।